আপুনি বাৰু জানেনে যেতিয়া আমি থাৰ্ড পাৰ্টি এপ এটা ব্যৱহাৰ কৰোঁ তেতিয়া সি তাৰ প্ৰয়োজন অনুসৰি আমাৰ মোবাইলত থকা ফটো ভিডিঅ' ইমেইল বেংকৰ তথ্য এইবিলাক লৈ লয় যদিও আমি সেই এপবিলাক মোবাইলৰ পৰা ডিলিট কৰি দিওঁ তথাপিও আমাৰ ইনফৰমেশনবিলাক তেওঁলোকৰ হাতত থাকি যায় আৰু আমাৰ সেই ডাটাসমূহ কিছুমান কোম্পানীয়ে বিক্ৰী কৰি দিয়ে বা সেইবিলাক ব্যৱহাৰ কৰি বহুতো স্কেম হোৱা দেখা যায় গতিকে মই আজি আপোনালোকক কম ডিলিট কৰা এপসমূহৰ পৰা আপোনালোকে নিজৰ ডাটাসমূহ কেনেকৈ ৰিমুভ কৰিব ভিডিঅটো সেভ কৰি ৰাখিব যাতে এইটো পাহৰি নাযায় আৰু যদি ভিডিঅটো ইনফৰমেটিভ বুলি ভাবে তেন্তে ফ্ৰেন্ডছ এণ্ড ফ্যামিলিৰ সৈতে ভিডিঅটো শেয়াৰ কৰি দিব প্ৰথমতে আপোনালোক আহক মোবাইলৰ সেটিংত আৰু তাত গুগল বুলি এটি অপচন দেখিব তাত ক্লিক কৰক অলপ তলত গলে পাব সেটিং ফৰ গুগল এপছ তাত ক্লিক কৰি দিয়ক কানেক্টেড এপছত ক্লিক কৰক আৰু ইয়াতে সকলোবিলাক এপ দেখিব যিবিলাক আপোনালোকৰ মোবাইলৰ পৰা ডিলিট হৈছে সেইবোৰ দেখিব যেটো এপ আপোনালোকে ব্যৱহাৰ নকৰে আৰু তাৰ নাম দেখিছে তাত ক্লিক কৰক আৰু নিজৰ ইনফৰমেশনবোৰ ডিলিট কৰিবলৈ ডিলিট অল কানেকশন অপচনটোত ক্লিক কৰি দিয়ক কনফাৰ্মত ক্লিক কৰক আৰু আপোনালোকৰ ডেটা সমূহ তাৰ পৰা ডিলিট হৈ যাব যদি ভিডিঅটো ভাল লাগিছে